राधे कृष्णा मोर नाम छाया है और ये मोर यूट्यूब चैनल छाया तेरतंत्रा बेसिकली आज जो मेन भिडिओ है हेतु होइसे जे आपनालोकर लाइफत मानी ब्लकेजेस किय হৈ আছে मानी যদি আপোনালোকৰ ওচৰত আহে তেতিয়াহ'লে নৰখে কিয় বা কি এনেকুৱা প্ৰব্লেম আছে যিখিনি নেকি আপোনালোকে পাব লাগে বাট আপোনালোকে লাইফত ন এতিয়ালৈকে পোৱা নাই কিবা প্ৰব্লেমছ আছে আৰু বহুত আমাৰ লাইফত এনেকুৱা ধৰণৰ ড্ৰিম থাকে এনেকুৱা ধৰণৰ সপোন থাকে যে আমি ৰিয়েলত এনেকুৱা কৰিম বা এনেকৈ যাম এনেকৈ থাকিম সেই বস্তুটো আমাৰ লাইফত নহয় তো ইয়াৰ ৰিজনটো মেইন হৈছে মানি টকা পইচাৰ কাৰণে সকলোখিনি ব্লকেজেছ হৈ থাকে তো ইয়াৰ ৰিজনটো না মেইন কি প্ৰব্লেম হৈ আছে কি কাৰণে ৰৈ আছে বা কি কাৰণে ছাকচেছ হোৱা নাই সেই বস্তুটো মই ডিটেইলত ইয়াতে চাম আপোনালোকৰ কাৰণে আৰু টাইমলেছ ৰিডিং হয় মানি ব্লকেজেছৰ ওপৰত এইটো ভিডিঅ'টো টাইমলেছ হয় আপোনালোকৰ যেনেকুৱা মানে মাইণ্ডছেট হয় আপোনালোকে জাষ্ট ৰিলেট কৰিবৰ কাৰণে ট্ৰাই কৰিব ডেফিনেটলি কিবা নহয় কিবা ইম্পৰ্টেণ্ট গাইডেন্স পাব যে কেনেকৈ ডেইলি বেচিছত কাম কৰিলে আপোনালোকে ওলাব পাৰিব এইটো প্ৰব্লেমৰ পৰা আৰু নিজৰ লাইফটো ধুনীয়াকৈ এনজয় কৰিব পাৰিব নিজৰ লাইফটো বহুত ভাল এটা সিচুৱেশ্যনত ৰাখিব পাৰিব তো মই ইয়াতে এটা ভালকৈ ডিটেইলিঙত ৰিডিং কৰিবৰ কাৰণে ট্ৰাই কৰিম আৰু চাই লওঁ কেনেকুৱা গাইডেন্স আপোনালোকৰ কাৰণে আহে কেনেকুৱা গাইডেন্স মাতা ৰাণীয়ে আপোনালোকৰ কাৰণে দিব ওকে মেক্সিমাম ইয়াতে বহুত মানুহৰ ৰিডিঙৰ এনাৰ্জিৰ ওপৰতে বেছ কৰি এইটো ৰিডিং হৈ আছে তো অবভিয়াছলি কিছুমান বস্তু ৰিজনেট হ'ব পাৰে কিছুমান নহ'ব পাৰে তো কিবা নহয় কিবা প্ৰব্লেম থাকিব পাৰে তো সেই বস্তুটোৰ কাৰণে অলপমান অপেন মাইণ্ডছেট দি পেলাই আপোনালোকে চাবৰ কাৰণে ট্ৰাই কৰিব আৰু আজি স্পেচিয়েলি আজি পূৰ্ণিমা হয় গজকেশৰী যোগ যদি পচিবল হয় আজি ৰাতি 10টা 10:30টাৰ পিছত মানে আপোনালোকে ট্ৰাই কৰিব যাতে এবাৰ চন্দ্ৰমাৰ তলত বহিব পাৰে মাইণ্ডছেট বহুত ভাল হ'ব মানে আপোনালোকৰ পজিটিভ ভাইব্ৰেশ্যন বাঢ়িব যদি আপোনালোকে অলপ সময় আজি সন্ধিয়াৰ পিছত যদি অলপ সময় যদি টাইম স্পেণ্ড কৰিব পাৰে 10-15 মিনিট যিখিনি সময়ে হওক তেতিয়া আপোনালোকৰ মুন বেলেঞ্চ হ'ব আৰু ইমোশ্যনেলি ডিষ্টাৰ্বেন্স দূৰত থাকিব প্লাছ আপোনালোকৰ উইশ ফুলফিলমেণ্ট দেখুৱায় কালিৰ গোটেই দিনটোৱে আছে বাট আজি না বেছি সন্ধিয়াৰ পৰা মানে ৰাতিৰ পৰা লাগিব আজি তো সন্ধিয়াৰ পৰাই আজি ষ্টাৰ্ট হৈ যাব টাইম পিৰিয়ড যিয়ে হওক আপোনালোকৰ কাৰণে মই ৰিডিং কৰোঁ চাই লওঁ কেনেকুৱা ধৰণৰ কি আৰু মেক্সিমাম মানুহৰ কেনেকুৱা এনাৰ্জি আছে সেইটো মই চাই ল'ম এঞ্জেলছ প্লিজ গাইড কৰিবা কেনেকুৱা ধৰণৰ এনাৰ্জিজ আহিব পাৰে মেক্সিমাম মানুহৰ ইয়াতে ন অভাৰ থিংকিঙৰ প্ৰব্লেম আছে অভাৰ থিংকিং কাৰণ ইয়াতে কাৰ্ড যেতিয়া মই ছাফল কৰিছোঁ তেতিয়া মই আহিছে অভাৰ থিংকিং বহুত বেছি হৈছে অভাৰ থিংকিং যাৰ কাৰণে নেকি যোনটো প্ৰেজেণ্ট মাইণ্ডত আপোনালোকে থাকিব লাগে সেই বস্তু ইয়াতে নাই ঠিক আছে প্ৰেজেণ্ট মাইণ্ডছেট থাকিবৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব লাগে কাৰণ যদি পাষ্ট আৰু ফিউচাৰ বুলিবলৈ তেনেকৈ একো নাথাকে যদি বেছিকৈ সেইবোৰ বস্তুত এনালাইজ কৰা যায় তেতিয়াহ'লে লাইফত ব্লকেজেছ অবভিয়াছলি বেছি হৈ যায় ঠিক আছে তো মই কাৰ্ডছ লৈ আছোঁ চাই লওঁ কেনেকুৱা কি ৰেজনেট কৰে বেলেঞ্চিং আহিছে ইয়াতে কিং অফ কাপছ 8 of wands okay 3 of wands 3 of swords energy okay 9 of cups okay first cardsখন মই এক্সপ্লেইন কৰি দিওঁ ফাৰ্ষ্ট কাৰ্ডছখন আহিছে যে আপোনাৰ লাইফত আপোনালোকৰ মেক্সিমাম মানুহৰ লাইফত ইয়াতে নাই বুলিবলৈ একোৱে নাই বেলেঞ্চিং বহুত ধুনীয়া দেখুৱাইছে পাষ্টত আপোনালোকে বহুত ভাল টাইম স্পেণ্ড অলৰেডি কৰিছে
বহুত লাইফ আপোনালোকৰ ধুনীয়া হৈছে স্কুল কওক কলেজ কওক বা আপোনালোকৰ চাইল্ডহুড পিৰিয়ড কওক যোনটো এটা সৰু ল'ৰা ছোৱালীৰ পিৰিয়ড থাকে সেইটো বস্তু বহুত ধুনীয়া আছিলে বহুত ভাল আৰু বহুত ধুনীয়াকৈ আপোনালোকে পাৰ কৰিছে স্পেণ্ড কৰিছে বহুত চিটুৱেশ্যন ভাল আছিলে আপোনালোকে যিমান পাৰিছে সিমান মেক্সিমাম ইয়াতে এনাৰ্জিছ এনেকুৱা আহিছে যে মা দেউতাই বহুত ধুনীয়াকৈ কেয়াৰ কৰি ৰাখিছে অ'কে আৰু ইয়াতে ছেকেণ্ড কাৰ্ডছখন আহিছে যে ৰিয়েলিটি আপোনালোকৰ লাইফত ইয়াতে আহিছে আফটাৰ 10 আফটাৰ 9 या আপুনি ক'ব পাৰে যে কলেজ পিৰিয়ডত আপোনালোকৰ অকণমান ৰিয়েলিটি টাইম পিৰিয়ড আহিছে কিন্তু সেইখিনি সময় আপোনালোকৰ কাৰণে তথাপিও ভালে আছিলে প্ৰব্লেমেটিক নাছিলে ঠিক আছে ইমান বেছি প্ৰব্লেমেটিক নাছিলে বেলেঞ্চিং আছিলে একেবাৰে ভাল নহয় একেবাৰে বেয়া নহয় ঠিক আছে বিয়াতে বেলেঞ্চিং আছিলে তথাপিও কিন্তু সাডেনলি আপোনালোকৰ লাইফত কিবা এটা জানো ইমোশনেলি ডিসবেলেন্স হৈছিলে ঠিক আছে ইয়াতে ইমোশনেলি ডিসবেলেন্স অবভিয়াছলি মেক্সিমাম মানুহৰ সেইখিনি সময়তে মেক্সিমাম ল'ৰা ছোৱালীৰ সেইখিনি সময়তে এটা কিবা নহয় কিবা এটা প্ৰব্লেম আহি যায় ইয়াতে বহুত বেয়াকৈ এটা হাৰ্ট ব্ৰেক দেখুৱাইছে য'ত নেকি আপোনালোকৰ ইনাৰ সোল যোনটো আছে সেইটো বহুত বেছি ডিষ্টাৰ্ব হৈছে বহুত বেছি তাতে কষ্ট হৈছে আৰু বহুত বেছি ইমোশনেলি ডিষ্টাৰ্ব হৈ গৈছে এইটো পিৰিয়ডৰ পৰাই আপোনাৰ লাইফ চেঞ্জ হৈছে ঠিক আছে এইখিনি পিৰিয়ডে আপোনালোকৰ কাৰণে মেইন আছিলে আপোনালোকৰ যিখিনি সৰুকালৰ পিৰিয়ড আছিলে বহুত ধুনীয়া আছিলে আৰু কলেজ পিৰিয়ডো আপোনালোকৰ বেছি বেয়া নাছিলে বেছি ভাল নাছিলে তথাপিও লাইফটো বেলেঞ্চিঙত আছিলে যিহেতু সাৰ্টেন প্লেনেটে বেলেঞ্চ কৰি ৰাখিছিলে বস্তুবিলাক পাবলগীয়াখিনি অবভিয়াছলি অকণমান কম্প্ৰমাইজ হ'ব পাৰে বাট পাইছিলে কিন্তু হাৰ্ট ব্ৰেকৰ ফালৰ পৰা না হোৱাৰ কাৰণে আপোনালোকৰ লাইফত বহুত বেছি এটা ইমোশনেলি ডিষ্টাৰ্বেঞ্চ হৈ গৈছে আপোনালোকৰ সোল যোনটো মেইন আপোনালোকৰ সোল পাৱাৰ আছিলে তাতেই ইয়াতে ব্ৰেক হৈছে ঠিক আছে ইয়াতে মেইন ৰিজন এইটোৱে হয় আপোনালোকৰ ইয়াতে ব্ৰেক হৈছে ঠিক আছে কমফৰ্টেবল লাইফ যদিও বা এতিয়াও আছে বা আগলৈকো থাকিব কিন্তু ইয়াৰ না পাষ্ট ৰিলেশ্যনৰ পৰাই ইয়াতে প্ৰব্লেমছ বা ব্লকেজেছ আহিছে পাষ্ট লাইফত আপোনালোকৰ কিবা নহয় কিবা এটা ট্ৰমা পাইছে আপোনাৰ সোলে আৰু আপোনাৰ সোল সেই বস্তুটো হিল কৰিব পৰা নাই সেই জায়গাটো কিবা এটা প্ৰব্লেম হৈ আছে সেই জায়গাটোৰ পৰা ওলাব পৰা নাই সেই জায়গাটোৰ পৰা ওলাব নোৱাৰাৰ কাৰণে আজিৰ লাইফত আপুনি যদিও বা কমফৰ্টেবল হয় তথাপিও আপুনি পাবলগীয়া আৰু কমফৰ্টেবল লাইফ আপুনি পোৱা নাই এইটো ৰিজনৰ কাৰণে ঠিক আছে ইয়াতে কিবা এটা ডাঙৰ ব্লকেজেছ আছে সেই বস্তুটো আপোনাৰ সোলে এতিয়ালৈকে হিল কৰিব পৰা নাই সেই বস্তুটোৰ পৰা ওলাব পৰা নাই এতিয়াও জানো কিছুমান পাষ্ট মেমৰি আপোনাৰ মূৰত ঘূৰি থাকে আৰু আপোনালোকৰ হয়তো বহুত বেছি ইমোশনেলি ডিষ্টাৰ্বেঞ্চ এইখিনি জাগাৰ পৰা আহিছে কিবা এটা জানো এতিয়াও আপোনালোকে কাবাক মাফ কৰিব পৰা নাই বা ক্ষমা কৰিব পৰা নাই কিবা নহয় কিবা এটা এগ্ৰেশ্যন মানে কিবা এটা অশান্তি কিবা এটা জানো ইমোশনেলি ডিষ্টাৰ্বেঞ্চ এতিয়াও আছে ঠিক আছে আৰু অকণমান চাম যে এই বস্তুটো আপোনালোকৰ কেনেকৈ ঠিক হোৱাৰ চান্সেছ আছে অ'কে অ'কে ইয়াতে মেইন ৰিজন আহিছে আপোনালোকৰ লাইফত যদিও বা প্ৰেজেণ্ট চিটুৱেশ্যনত বহুত ভাল আছে ঠিক আছে কোনোবা পাৰ্টনাৰ বা কোনোবা চিটুৱেশ্যন এইটো প্ৰেজেণ্ট হয় এইটো পাষ্ট আছিলে ঠিক আছে এইটো প্ৰেজেণ্ট চিটুৱেশ্যনছ আছে এইটো প্ৰেজেণ্ট চিটুৱেশ্যনছ ঠিক আছে এই বস্তুটো আপোনালোকৰ কিবা নহয় কিবা চিটুৱেশ্যন এতিয়া বৰ্তমান বহুত ভাল ঠিক আছে আপোনালোকৰ ওচৰত কিবা বেলেঞ্চ আছে হয়তো কোনোবাই নিজৰ যিয়ে হওক জীৱিকা ৰেডি কৰিছে ঠিক আছে জীৱিকা ৰেডি কৰিছে চিটুৱেশ্যনছ বহুত ভালকৈ বহুত বেছি প্ৰব্লেমছৰ পৰা ওলাব পাৰিছে মাইণ্ডছেট ইয়াতে ডিষ্টাৰ্ব নহয় মাইণ্ডছেট ইয়াতে ঠিক হয় বাট না মেক্সিমাম মানুহৰ ইয়াতে আপোনালোকৰ দ্য ডেভিল কাৰ্ডছ আহিছে এই পিৰিয়ডৰ পৰা এই পিৰিয়ড যোনটো আছে ন এইখিনি টাইম পিৰিয়ড আপোনালোকৰ কাৰণে বহুত বেছি প্ৰব্লেমেটিক হৈছে ঠিক আছে আপোনালোকে চাই আছে ন কি কাৰণে হৈ আছে এইখন কাৰ্ডছৰ তলত এইখন কাৰ্ডছ আহিছে এইখন কাৰ্ডছৰ তলত এইখন কাৰ্ডছ আহিছে ঠিক আছে ইয়াতে মেক্সিমাম মানুহৰ
এই পিৰিয়ডটো য'ত আপোনালোকৰ সোল অলৰেডি বহুত বেছি ডিষ্টাৰ্ব হৈ গৈছে, য'ত আপোনাৰ সোল বহুত বেছি ডিষ্টাৰ্ব হৈছে, তাৰ কাৰণে এটা আপোনালোকৰ লাইফত এটা বেলেগ এটা ট্ৰমা হৈছে, ঠিক আছে। ডেভিল হৈছে মানে আপোনালোকৰ পিছফালে এটা ডেভিল নেগেটিভ এনাৰ্জি আপোনালোকৰ লগত কানেক্টেড হৈ গৈছে। ইয়াতে ল'ৰা বা ছোৱালী যিকোনো হ'ব পাৰে, লেডিজ বা জেণ্টছ হ'ব পাৰে, পুৰুষ মহিলা যিকোনো হ'ব পাৰে, ঠিক আছে। এই ট্ৰমাটোৰ পৰা আপোনালোকৰ এট প্ৰেজেণ্ট আপোনালোকৰ লাইফত এইটো চিটুৱেশ্যনছ ইয়াতে কানেক্টেড হৈ গৈছে, ঠিক আছে। এইটোৱে হৈছে আপোনালোকৰ মেইন ব্লকেজেছ, ঠিক আছে। বাকী গোটেই কাৰ্ডছবিলাক চব ঠিক আছে, আপোনালোকক মই এক্সপ্লেইন কৰি কেনে কৈ দিম। কিন্তু পইচা আপোনালোকৰ ওচৰত আহে, মেক্সিমাম মানুহৰ ইয়াতে ভিনাছ এক্টিভ হয়, ঠিক আছে। ভিনাছ এক্টিভ হয়, কি কৰিব লাগে দিনত চবেই ঠিকে থাকে, বাট সন্ধিয়াৰ পিছত মুড চুইং হোৱা দেখা যায়। সন্ধিয়াৰ পিছত হয়তো আনৱান্টেড ৰিলেশ্যনছ আপোনালোকে দেখা পাই আছে। ইয়াতে এজনী লেডিজ আছে, এজন পুৰুষ আছে, ইয়াতে মহিলা আৰু পুৰুষ আনৱান্টেড চেইন, মানে ইয়াতে ফিজিকেল ৰিলেশ্যনছ দেখুৱাইছে। নট অনলি ফিজিকেল ৰিলেশ্যন, মেক্সিমাম মানুহৰ কাৰণে হয়তো আনৱান্টেড ফিজিকেল ৰিলেশ্যন হ'ব পাৰে, আনৱান্টেড ৰিলেশ্যনশ্বিপ হ'ব পাৰে, কিছুমানৰ হয়তো এডিকশ্যন থাকিব পাৰে। এডিকশ্যন ডেট মিনছ আপোনালোকৰ কিছুমানে বহুত বেছি মদ খাব পাৰে, ড্ৰিংকছ কৰিব পাৰে, কিছুমানে হয়তো স্মকিঙৰ প্ৰব্লেম থাকিব পাৰে, ঠিক আছে। পইচা আপোনালোকৰ ওচৰত নৰখে কিয়? আপোনালোকে চবেই জানে যে এই বস্তুটো আপুনি জানে, নিজে অলৰেডি আপুনি গম পায় যে গোটেইখিনি বস্তুৱে আপোনাৰ মানে এইখিনি জাগাৰ পৰা আপোনাৰ প্ৰব্লেম হৈ আছে। তথাপিও জানো সন্ধিয়াৰ পিছত বা আপোনালোকৰ এনেকুৱা যেতিয়া ফ্ৰী টাইম থাকে তেতিয়া আপোনালোকৰ এইবিলাক বস্তুত বেছি ইণ্টাৰেষ্ট আহি যায়। ছাপ'জ ধৰক আপুনি কাৰোবাৰ লগত আনৱান্টেড ৰিলেশ্যনত গুচি গৈছে, জানে যে সেই বস্তুটোৰ কোনো ফিউচাৰ নাই, সেই বস্তুটোৰ কোনো ধৰণৰ একো আপোনাৰ লাইফত ইয়াতে আপুনি একো ভাল এটা ৰিলেশ্যন নহয় এইটো, বা কিবা এটা প্ৰব্লেম চিটুৱেশ্যন ক্ৰিয়েট হৈ আছে আপোনাৰ লাইফত, কিন্তু আপুনি তথাপিও এইবিলাক বস্তুত আপোনালোকে গুচি গৈ আছে, ঠিক আছে। কিছুমানে জানে যে মই ড্ৰিংকছ কৰিলে, মই এলকহল কনজিউম কৰিলে তেতিয়াহ'লে মোৰ ফিজিকেল হেল্থ প্ৰব্লেম হ'ব পাৰে, মই বহুত বেছি প্ৰব্লেমত থাকিব পাৰোঁ, কিন্তু তথাপিও ইয়াতে সেই বস্তুটো কৰি আছে, ঠিক আছে। যদিও বা কিছুমানে ফিজিকেল ৰিলেশ্যনত নাযায় বা কমিউনিকেশ্যন আনৱান্টেড কিছুমান কাৰোবাৰ লগত কমিউনিকেশ্যন কথা পাতে, কমিউনিকেশ্যনত আছে, ঠিক আছে। এইটো বস্তু ইয়াতে হ'ব পাৰে। তাৰপিছত স্মকিং, মেক্সিমাম বহুত মানুহৰ ইয়াতে স্মকিঙৰ কাৰণে কিবা মেছেজেছ আহি আছে, তো স্মকিং বহুত বেছি থাকিব পাৰে। আননেচেচাৰী পইচা, আননেচেচাৰী হেৰি, এই বস্তুটোৰ কাৰণে আপোনাৰ সোল ডিষ্টাৰ্ব হৈছে, আৰু আপোনাৰ যোনটো মেইন সোল হয় সেই সোলটো অলৰেডি ইয়াতে ডিষ্টাৰ্ব হোৱাৰ কাৰণে আপোনালোকৰ কি হৈছে, এট প্ৰেজেণ্ট আপোনালোকে এটা ট্ৰেপত ফচি গৈছে। ট্ৰেপ মানে আননেচেচাৰী পইচাৰ খৰচা, ঠিক আছে। যিবোৰ বস্তু আপোনাৰ কোনো দৰকাৰ নাই, আপোনালোকৰ লাইফত কোনো ধৰণৰ ইয়াতে ইম্পৰ্টেঞ্চ নাই, কিন্তু তথাপিও আপোনালোকে কৰি আছে, ঠিক আছে। আপোনালোকে চবখিনি জানে, ডিভাইন অপৰচুনিটি আপোনালোকৰ ওচৰত আছে, মাইণ্ডছেট আপোনালোকৰ ভাল হয়, আপোনালোকে বহুত বেছি বেলেঞ্চ হয়, ইয়াতে ভিনাছ এক্টিভ হয়, আৰু কমফৰ্টেবল লাইফ হয়, গোটেইখিনি বস্তু আপোনালোকৰ ওচৰত আছে। এনেকুৱা নহয় যে আপোনালোকে খাবলৈ বা কিবা কৰিবলৈ আপোনালোকৰ কষ্ট হৈছে, যিবোৰ মানুহ আমি নৰ্মেলি ছ'চিয়েল মিডিয়াত বহুত বেছি দেখা পাওঁ, তেনেকুৱা ধৰণৰ আপোনালোকৰ একো হোৱা নাই, একো ট্ৰমা নাই আপোনালোকৰ। গোটেইখিনি বস্তু মেক্সিমাম মানুহৰ ইয়াতে এনাৰ্জি বহুত বেছি বেলেঞ্চ হয়, কোনো ধৰণৰ একো ইয়াতে মই ব্লকেজেছ বা প্ৰব্লেমছ হোৱা নাই, বাট না আননেচেচাৰী ইয়াতে এনাৰ্জি ডিষ্টাৰ্বেঞ্চৰ কাৰণে এই বস্তুটো ইয়াতে আহি আছে, ঠিক আছে। মেক্সিমাম মানুহৰ এইটোৱে প্ৰব্লেম আছে, মেক্সিমাম। এতিয়া আমি চাম যে ইন ফিউচাৰ যিটো আমি এট প্ৰেজেণ্ট কৰি আছোঁ, ইন ফিউচাৰ এইটো আপোনাৰ কেনেকৈ ওলাব পাৰিব ইন ফিউচাৰ। যদি আপুনি এইটো বস্তু কৰি আছে তেতিয়াহ'লে ইয়াৰ ৰিজাল্ট কি হ'ব ইন ফিউচাৰ, ঠিক আছে। ইয়াতে ৰিজাল্ট কি হ'ব, ঠিক আছে। ৰিজাল্ট আপোনালোকৰ কি হ'ব পাৰে যদি আপোনালোকৰ প্ৰব্লেম এনেকুৱা চলি আছে, ইয়াৰ ৰিজাল্ট কি হ'ব। এঞ্জেলছ প্লিজ গাইড কৰিবা। অ'কে, ফাইনেন্স আছে, মেনিফেষ্টেশ্যন চলি আছে, কনফিউজনছ, অ'কে। তো ইয়াতে আপোনাৰ অকণমান বাহিৰৰ ফালৰ পৰা অকণমান নইজ আহিব পাৰে, কিবা মই ভিডিঅ' বনাই থাকোঁতে এইটো এটা শব্দ আহি গ'ল। তো ইয়াতে আপুনি চাই আছে
ইয়াতে আপোনালোকৰ ওচৰত ফাইনেন্স বহুত বেছি ধুনীয়া আছে, ফাইনেন্স বহুত বেছি ধুনীয়া আছে, মেনুফেষ্টেশ্যন চলি আছে। যিহেতু আপোনালোকৰ ওচৰত ফাইনেন্স আছে, আপোনালোকৰ ওচৰত অপৰচুনিটি আছে, আপোনালোকৰ ওচৰত কিবা নহয় কিবা এটা চ'ৰ্চ অফ ইনকাম আছে, আৰু ভাল কিবা এটা কৰিব পৰা কেপাচিটি আপোনাৰ ওচৰত আছে। মেক্সিমাম মানুহৰ ইয়াতে আছে, ঠিক আছে। তো আপোনালোকৰ মেনুফেষ্টেশ্যন বহুত বেছি ধুনীয়া চলি আছে। আপুনি যি কৰিব বিচাৰে লাইফত, যি কৰিব বিচাৰে আপুনি কৰিব পাৰে, ঠিক আছে, কৰিব পাৰে। যিকোনো বস্তু যাব পাৰে, খাব পাৰে, ফুৰিব পাৰে, বা কিবা প্ৰপাৰ্টি ডিল কৰিব খোজে, কিবা যদি আপোনালোকে গাড়ী কিনিব বিচাৰে বা নিজৰ ঘৰ মাটি কিবা কিবি আপোনালোকে কিনিব বিচাৰে, সেই বস্তুটোৰ কাৰণে ইয়াতে মেজিচিয়ানৰ কাৰ্ডছ আহিছে। ডেট মিনছ আপোনাৰ উইছ ডিভাইনে ফুলফিল কৰিব আৰু আপোনালোকে আগুৱাব পাৰে, ঠিক আছে। এইটো হৈছে চ'ৰ্চ অফ ইনকাম, এইটোত কোনো ধৰণৰ একো প্ৰব্লেম নাই, ঠিক আছে। কিন্তু ইয়াতে আহিছে যে আফটাৰ 2 years আপোনালোকে বহুত বেছি কনফিউজ থাকিব। আপোনালোকৰ যিখিনি মানি, যিখিনি মেনুফেষ্টেশ্যন এতিয়া চলি আছে, সেই বস্তুটো গৈ কিনে এটা ডাঙৰ ট্ৰেপত ফচি যাব। আপোনালোকৰ লাইফত কিবা নহয় কিবা এটা ডাঙৰ প্ৰব্লেম আহিব, আৰু আপোনাৰ আহিব এইটো কনফিউজন, এইটো প্ৰব্লেমছ, যি এনাৰ্জি ফ্ল' আছে সেইটো ব্লক হ'ব এই ডেভিলৰ কাৰণে, ডেভিল কাৰ্ডছখনৰ কাৰণে। আপুনি যি আজি এট প্ৰেজেণ্ট কৰি আছে সেইটো বস্তু ইয়াৰ কাৰণে ব্লক হৈ যাব। আফটাৰ 2 years আপোনালোকে বহুত বেছি নিজৰ পাৰ্চনেল লাইফত কনফিউজ হৈ যাব, নিজৰ পাৰ্চনেল লাইফত কনফিউজ হৈ যাব। বাকী অভাৰঅল বাহিৰৰ পৰা দেখিবৰ কাৰণে ধুনীয়াই থাকিব, কোনো ধৰণৰ একো প্ৰব্লেম নাই, বাট না নিজৰ লাইফত আপোনালোকে কনফিউজ হৈ যাব, বহুত বেছি ডিষ্টাৰ্ব হৈ যাব, ঠিক আছে। এইটো আপোনালোকৰ ফিউচাৰ হয়, ঠিক আছে। তো আপোনালোকে ইয়াৰ পৰা ওলাব কেনেকৈ পাৰিব, মই সেইটো কাৰণে গাইডেঞ্চ ল'ম। এঞ্জেলছ প্লিজ গাইড কৰিবা, ওলাব কেনেকৈ পাৰিব বা কেনেকুৱা ধৰণৰ ৰিচুৱেলছ কৰিলে বাহিৰত আহিব। অ'কে, ইয়াতে এটা ধুনীয়া এটা গাইডেঞ্চ আহিছে, ঠিক আছে। আপোনালোকৰ লাইফত মেক্সিমামৰ লাইফত লেডি মানে মহিলা, ইয়ে আপোনাৰ মা হ'ব পাৰে, আপোনাৰ ৱাইফ হ'ব পাৰে, আপোনাৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, ঠিক আছে। এই বস্তুটো আপোনাৰ লাইফত আহিছে, ঠিক আছে। আপুনি যদি বা লেডিজ হয়, যদিও বা আপুনি ছোৱালী হয়, তেতিয়াহ'লে আপোনাৰ মা হ'ব পাৰে, ঠিক আছে। আপুনি যদি কোনোবা এজন ছিনিয়ৰ পাৰ্চন হয়, তথাপিও আপুনি কাৰোবাৰ পৰা গাইডেঞ্চ ল'ব লাগে। লেডি লাক ইয়াতে ছোৱালী মহিলাৰ কাৰণে আহিছে। স্পেচিয়েলি ঘৰৰ কথা আপোনালোকে শুনিব লাগে, ঘৰৰ ওপৰত আপোনালোকে নিজৰ মাইণ্ডছেটটো ষ্টেবল কৰিব লাগে, আৰু ফাইনেন্স ৰখাব লাগে। এইটো হৈছে চিম্পলি এটা ট্ৰিক্স হয় আৰু চিম্পলি এটা মেথড হয়, যে আপোনালোকে নিজৰ আননেচেচাৰী ব্লকেজৰ পৰা বাচাৰ এটাই মেইন কাম হৈছে, আপোনালোকে নিজৰ লাইফত কোনোবা এজনী লেডিজ, মা হ'ব পাৰে, ৱাইফ হ'ব পাৰে, ভণ্টি বা বাইদেউ হ'ব পাৰে, যিকোনো লেডিজৰ এটা পৰামৰ্শ ল'ব লাগে, গাইডেঞ্চ ল'ব লাগে, আৰু নিজৰ লাইফত আপোনালোকে নিজৰ ঘৰত বেলেঞ্চ কৰিব লাগে। নিজৰ ঘৰখন বেলেঞ্চ কেনেকৈ কৰিম সেইটো বস্তু ইয়াতে চিন্তা কৰিব লাগে। তেতিয়া আপোনালোকৰ ফৰ্চুন ইয়াতে ৰখি যাব, আপোনালোকৰ ফৰ্চুন ক'তো নাযায়, আপোনালোকৰ ফৰ্চুন আপোনালোকৰ ওচৰতে থাকিব। বাট না, ইয়াতে আপুনি নিজৰ এনাৰ্জি বেলেঞ্চ কৰিব পাৰিব তেতিয়া, ঠিক আছে। আৰু ইয়াতে চাই লওঁ যে কি এনেকুৱা আপোনাৰ লাইফত ডিষ্টাৰ্বেঞ্চ আছে, সেইটোৰ পৰা আপুনি কেনেকৈ নিজকে হিল কৰিব আৰু কি কৰিলে ভাল হ'ব। অবভিয়াছলি মই এইখন কাৰ্ডছ ল'ম। অ'কে, বহুত ভাল কাৰ্ডছ আহিছে আপোনালোকৰ ইয়াতে। চবতকৈ প্ৰথমতে হৈছে যে আপোনালোকে ডেইলি বেচিছত সূৰ্য নাৰায়ণ মানে ছান আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ছান ইম্পৰ্টেণ্ট হয়, প্লাছ জুপিটাৰ ইম্পৰ্টেণ্ট হয়, ঠিক আছে। মেক্সিমাম মানুহে ইয়াতে স্তোত্ৰ পঢ়িব পাৰে। সূৰ্য নাৰায়ণৰ স্তোত্ৰ আছে 108 নেম, সূৰ্য নাৰায়ণৰ 108 নেম ডেইলি বেচিছত পঢ়িব পাৰে। সূৰ্য নাৰায়ণৰ আপোনাৰ পানী দিব পাৰে, জল অৰ্ঘ দিয়া বুলি কেনে কয়, পানী দিয়ে ৰাতিপুৱা 7টা বজাৰ আগতে, সেইটো বস্তু আপোনালোকে কৰিব পাৰে। নাৰায়ণ স্তোত্ৰ পঢ়িব পাৰে,
নাৰায়ণ স্তোত্ৰৰ ইয়াতে আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব 108 নেম থাকে বা ডেইলি বেচিছত আপুনি য়েল্লো কালাৰৰ তিলক লগাব পাৰে পূজা কৰিব পাৰে যিটো নেকি আপোনালোকৰ বেলেঞ্চ হৈ যাব আৰু আপোনালোকৰ লাইফ বহুত বেছি বেলেঞ্চিং থাকিব অপৰচুনিটিজ আছে আৰু ফিউচাৰ বহুত বেছি ভাল হৈ যাব যিটো সিচুৱেশ্যনছ আপোনালোকৰ বৰ্তমান আছে সেইটো মই বহুত ভাল দেখা পাইছোঁ খালি আপোনালোকে নিজৰ নাৰায়ণ আৰু জুপিটাৰ আৰু ছান এইটো বস্তুটো ইয়াতে বেলেঞ্চ কৰিব লাগে এইটো বস্তু বেলেঞ্চ কৰিলে আপোনালোকৰ বহুত বেছি ভাল এটা সিচুৱেশ্যনছ হ'ব ইমোশ্যনেলি ডিষ্টাৰ্বেন্স যিটো বৰ্তমান চলি আছে সেই বস্তুটো আপোনালোকৰ গুচি যাব অবভিয়াছলি ঘৰৰ কোনোবা এজনী লেডি লাক আপোনাৰ লগত লাগে যোনে নেকি আপোনাক এটা ৰাইট ডিচিশ্যনছ দিব পাৰে আপোনাৰ ভাল বিচাৰে ঠিক আছে হেনেকুৱা কোনোবা সাপোৰ্ট লাগে আপোনাক আৰু তাৰ পিছত আপুনি এই ব্লকেজৰ পৰা ধুনীয়াকৈ ওলাই যাব যিটো বস্তু ইমোশ্যনেলি ডিষ্টাৰ্বেন্সৰ লগতে ইয়াতে আপোনাৰ অকমান স্পিৰিচুৱেলি নিজকে হিল কৰিবৰ কাৰণে ট্ৰাই কৰিব এইটো এটা টাইমলেছ ৰিডিং হয় আপোনালোকৰ কাৰণে ৰিজনেট কৰিব আৰু যেতিয়ালৈকে আপোনালোকে কানেক্টেড থাকে ভগৱানৰ লগত ডেফিনেটলি আপোনাক ভগৱানে চাব আৰু এইটো আজিৰ ফাইনেল এটা ৰিডিং আছিলে ডিটেইলত ৰিডিং আছিলে যে মানি ব্লকেজেছ আপোনালোকৰ লাইফত কি কাৰণে আহিছে কেনেকৈ আহিছে যিকোনো বস্তু আপোনালোকৰ লাইফত পচিবল হয় ইম্পচিবল বুলি কেনে স্পিৰিচুৱেলিটিত একো নাই কিন্তু আপোনালোকে যদি বেলেঞ্চ কৰিবৰ কাৰণে বিচাৰে যিবিলাক বস্তু কৰিলে আত্মাই কষ্ট পায় সেইবিলাক কৰিব নালাগে কাৰণ আপোনালোকৰ ভিতৰত এটা সোল আছে আৰু সি ডেফিনেটলি আপোনালোকক কয় আমাৰ সোলে আমাক সেইখিনি বস্তু গাইডেন্স সময়ে সময়ে বহুত বেছি দিয়ে ঠিক আছে কিন্তু আমি বহুত বেছি ইগনোৰ কৰোঁ আৰু আমি ভাবোঁ যে আমি এনেকেই চলি যাম কিন্তু ৰাইট ডিচিশ্যনছ লৈহে চলিব পাৰে যিকোনো বস্তুৰ এটা কৰাৰ এটা মেথড থাকে আননেচেচাৰী আপুনি যদি টকা পইচাৰ খৰচা কৰে বা সময়ৰ অপব্যয় কৰে টকা পইচাৰ অপব্যয় কৰে তেতিয়াহ'লে প্ৰব্লেমছ আপোনালোকৰ লাইফত আহিবই এইখিনিয়ে আজিৰ ৰিডিং আছিলে থেংক ইউ ছ' মাছ আৰু কমেণ্ট কৰিব যদি কিবা জানিবলগীয়া থাকে স্পেচিয়েলি ঠিক আছে থেংক ইউ ছ' মাছ